বৰষুণ বৰষুণ মাই গড হাপ 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 গুড মৰ্নিং বন্ধুসকল কি খবৰ সকলোৰে তো এতিয়া ৰাতিপুৱা বাইছে 10:51 তো মই যাব লৈছোঁ পথাৰত তো এইকেইটা গছপুলি আজি বিশ্ব পৰিৱেশ দিৱস বুলি এই গছপুলিকেইটা ৰুমগৈ আৰু পথাৰলৈ আহি আছোঁ একদম ৰাস্তাটো সোমাই অহা ৰাস্তাটো একদম তামাম জেং ৰাস্তা একদম কা মানে পুৰা বোকা কৰি দিছে আৰু বাৰু এইকণ যেনে তেনে পাৰ হৈ আহিলোঁ তো এতিয়া গৈ থাকোঁ পথাৰলৈ তো আহি পেলাই এতিয়া পথাৰ পাই গ'লোহি তো হেল্ল' নমস্কাৰ মই সৌৰভ তো আপোনালোকে চাই আছে সৌৰভ PH ক্লিপ তো আজি মানে বিশ্ব পৰিৱেশ দিৱস আজি 5 জুন তো সেইকাৰণে আজি পথাৰলৈ আহিলোঁ ঘৰতে মানে কেইটামান গছপুলি গজি আছিলে তো এনেই য'ত ত'ত গজি আছিলে অকণমান ঠিককৈ লগাই দিওঁ বুলি আনিলোঁ এইকেইটা আম পুলি কেইটামান আছে তো এইকেইটা মানে আজি আমাৰ তাতে মাটি আছে তাতে ৰুই দিম তো লগতে এতিয়া বৈদ্য দীঘল একদম মালটো লৈ আহিছোঁ Yantralay তো মানে বৈদ্য দীঘল মালটো লৈ আহিছোঁ নামটো Yantralay তো আপোনালোকক অকণ ওপৰৰ পৰা দেখাইছোঁ অকণ ওপৰৰ পৰা আপোনালোকে চাওক তো প্ৰথম মানে গাঁতকেইটা খান্দি লওঁ বুলি ভাবিছোঁ তাৰপিছত গোটেইকেইটা একেলগে 4টা আছে 4টা পুলি একেলগে ৰুই দিম আৰু তো এইটো লাইনতে ৰুম আৰু বেলেগলৈ নাযাওঁ তো এই আলিটোতে এই ফুটকলা গছৰ মাজে মাজে ৰুই দিম এতিয়া গাঁত খান্দিবলৈ আৰম্ভ কৰিছোঁ তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে খানি হৈ গ'ল তো এতিয়া এটাকে পুলি ৰুব লাগে 4টা গছ পুলি 4টা গাঁতত পুতি দিম এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বহুত আছে চাবলৈ তো মজাকৈ চাই থাকিব সুন্দৰকৈ একদম স্কিপ নকৰিব চাৰিটা ৰুই দিলোঁ আম পুলি আনিছিলে এইকেইটা কমপ্লিট ৰুই হৈ গ'ল তো এইকেইটা গছ পুলি ৰুই হৈ গ'ল 4টা এটা এইটো অলপ দেখাই দিছোঁ মই তো এটা এইটো গছপুলি এনেকুৱা জেগাত ৰুইছোঁ যাতে কোনো গৰুৱে চকুৰে দেখিব নোৱাৰে একদম ফুটকলা গছৰ মাজে মাজে তো বতৰটো মানে এতিয়া তো আজি বতৰটো ভাগলৈ গৈছে দৌৰি দিলোঁ তো আজি বতৰ চাব দেই এইফালে ৰ'দ দি আছে এইফালে বতৰ চাব এইফালে দেখাই আছে এইফালে একদম ধুনীয়া
ফৰকাল কৰি আছে অলপ এইফালে চাওক এইফালে পূৰা ক'লা এইফালে ক'লা মেঘ সেউজীয়া পথাৰ আৰু অলপ দিন যেতিয়া ৰুই দিব মানুহে ধান খেতি কৰি দিব তাৰপিছত গোটেইখন সেউজীয়া সেউজীয়া দেখি কি মজা লাগিব যেতিয়া ৰোৱা সজাল ধৰে যেতিয়া বতাহ যেতিয়া মাৰে ধানৰ একদম গছবিলাক এনেকৈ হিলে এনেকৈ হিলে একদম মস্তি লাগে মই এনেকৈ দি গৈ পেলাই এপাক দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ মজা লাগিব আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বন্ধু ছাবস্ক্ৰাইব কৰি দিবা বন্ধু জানে মানে গান ছাবস্ক্ৰাইব নকৰা তোমালোকে কিয়হে নকৰা তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা মোৰ চেনেলটো এইফালে পথাৰ সেইফালে পথাৰ বোকা পানী খচকি এইটো আমাৰ পুখুৰী এটা আছে পথাৰৰ মাজত এইটো চাওক এইটো এটা পুখুৰী পথাৰৰ মাজত মাছ খিছোঁ আমি তো এতিয়া মানে এটা ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ মোৰ মানে বাইকখন অকণ ভাল কৰিবলৈ আছে তো এইফালে গছ পুলি ৰুলোঁ এইফালে বাইকখন ভাল কৰোঁ তেতিয়াহে আমি চলিব পাৰিম তো তেতিয়া আমি আৰু ধুনীয়াকৈ বাইকখন উঠি কামলৈ যাম এইফালে উশাহ নিশাহ ল'ম অক্সিজেন দিব ধুনীয়াকৈ পূৰা ধুই লৈছোঁ ধুই লওঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বন্ধু ছাবস্ক্ৰাইব কৰি দিবা বন্ধু ভিডিঅ' বনাম ধুনীয়া ধুনীয়া ছাবস্ক্ৰাইব কৰি দিবা বন্ধু ছাবস্ক্ৰাইব কৰি দিবা বন্ধু ছাবস্ক্ৰাইব কৰি দিবা বন্ধু আজি বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰুবলৈ আহিছোঁ পথাৰত তোমালোকে ৰুলাৰে নুৰুলা কোৱা তোমালোকে ৰুলাৰে নুৰুলা তোমালোকে ৰুলাৰে নুৰুলা কোৱা তো হেল্ল' বন্ধুসকল এতিয়া মানে ঘৰলৈ যাওঁগৈ পূৰা বৰষুণ দিছে সেইফালে বৰষুণ আহি গৈছে পূৰা পলাব লাগিব চাটি তাটি একো জাতি জাপি একো নাই পূৰা বৰষুণ ইফাল বা ইফালে বৰষুণ যাওঁ সোনকালে ঘৰলৈ যাওঁ বৰষুণ বৰষুণ গৰু পোৱালিকেইটা চাইছে দৌৰা দেখি বৰষুণ এতিয়া ঘৰলৈ যাওঁ বাইকখন ঠিক কৰোঁগৈ অকণ পিছত গা পা ধুই লওঁ গা পা ধুই বাইক ঠিক কৰোঁগৈ বাই বাই অ' মাই গড এইটো দেখিছেনে সাপৰ পোৱালি ৰাস্তাত আহোঁতে লগ পাই গ'লোঁ বিশ্ব পৰিৱেশ দিৱসত আজি ইয়াক লগ পাইছোঁ সাপৰ পোৱালি এটাক যা 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 যা
ক'ত লুকালিও হ'ব দে বাই বাই যা অলপ আগত পুৰা ৰ'দ দি আছিলে এতিয়া একদম তামাম বৰষুণ ঢালি দিছে পুৰা বতৰ বিজ্ঞান কেন্দ্ৰ সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনালোঁ আৰু যাতে গোটেই পৃথিৱীখন এনেকুৱা সেউজীয়া হৈ থাকে আৰু ধুনীয়াকৈ বৰষুণ পৰি গছৰ পাতবিলাক একদম ধুনীয়াকৈ জিলিকি থাকে তাৰে কামনা কৰিছোঁ তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই টাটা This is the future.